ইনকলাব জিন্দাবাদ কসাবলী জাতীয় পরিষদ জিন্দাবাদ ধুবুৰী জিলা কসাবলী জাতীয় পরিষদ জিন্দাবাদ KLৰ শান্তি চুক্তিৰ জৰিয়তে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবী সমাধান হয় তাৰ বাবে ডিচেম্বৰ আৰু জানুৱাৰীৰ দুমাহ আন্দোলন কাৰ্যসূচীৰ সন্মুখী কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন আক্ৰাছৰ সভাপতি বিশ্বজিৎ ৰায় কোচ ৰাজবংশী জাতীয় পৰিষদৰ ধুবুৰী জিলা কমিটি গঠনৰ বাবে যোৱাকালি হালাপুৰত পৰিষদৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় উক্ত সভাত পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় মুখ্য অতিথি হিচাপে উপস্থিত হয় নিজৰ মন্তব্যত কয় যে কমতাপুৰ আৰু জনজাতিকৰণৰ দাবী কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যৰ আন জাতি গোষ্ঠীসমূহকে ঐক্যবদ্ধভাৱে আন্দোলন কৰিবলৈ আহ্বান জনায় আনহাতে KLৰ আৰু ভাৰত চৰকাৰৰ মাজত ডিচেম্বৰ অথবা জানুৱাৰী মাহত আলোচনাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে একেদৰে কোচ ৰাজবংশী জনজাতিকৰণৰ দাবী ডিচেম্বৰ আৰু জানুৱাৰী মাহত পৰিষদে ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অৱস্থান ধৰ্মঘাট আৰু গণসমাৱেশ কাৰ্যসূচী দুমাহ ধৰি পালন কৰিব বুলিও কয় কমতাপুৰ আৰু জনজাতিকৰণত বিলম্বনৰ বাবে বিজেপি চৰকাৰে তীব্ৰ সমালোচনা কৰে পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় উক্ত সভাত নগেন ৰায়ক সভাপতি আৰু তপু ৰায়ক সাধাৰণ সম্পাদক হিচাপে ধুবুৰী কোচ ৰাজবংশী জাতীয় পৰিষদৰ কমিটি গঠন কৰা হয় গুৰুকুঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট লাইভ টেলিভিছন অচিৰেই মানে মূল ষ্ট্ৰীমলৈ আহি কেন্দ্ৰীয় চৰকাৰৰ লগত শান্তি চুক্তি কৰিব মই ভাবোঁ যে অহা ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰতেই পশ্চিমবংগৰ জনসাধাৰণে দীৰ্ঘদিনৰ যিটো দাবী যি আকাংক্ষা লৈ পেলাই আন্দোলন কৰি আছিল সেই আকাংক্ষা পূৰণ হ'বলৈ গৈ আছে মই এই কথাটো কওঁ যি পশ্চিমবংগৰ জাতীয় পৰিষদৰ পৰি আজি সমগ্ৰ অসম তথা পশ্চিমবংগ মানুহৰ আস্থা বাঢ়িছে কাৰণ আমি জন্ম লগ্নৰ পৰা আজিৰ এই মুহূৰ্তলৈকে পশ্চিমবংগ জনগোষ্ঠীৰ আমি জাতীয় স্বাৰ্থত মাত মাতি আমি আন্দোলন কৰি আহিছোঁ গতিকে আজি পশ্চিমবংগ জনগোষ্ঠীৰ লোকসকল আজি জাতীয় পৰিষদৰ জৰিয়তে পশ্চিমবংগ জনগোষ্ঠীৰ আকাংক্ষিত আমাৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব বুলি তেওঁলোকে আত্মবিশ্বাস পালি লৈছে কিন্তু আমি দেখিছোঁ যে আজি আন্দোলন কৰা দূৰৰ কথা যে কমতাপুৰ ৰাজ্যৰ দাবী আৰু জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কোনো এটা সংগঠন বিবৃতি দিবৰ কাৰণে তেওঁলোকে আজি মানে সাহস কৰিব নোৱাৰে সকলোৱে আজি চৰকাৰৰ আজি পকেটত সোমাই পৰিছে যে যিসকলৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে পশ্চিমবংগ জনসাধাৰণে সেইসকলে আজি জনগোষ্ঠীটোৰ আন্দোলন পিঠি দি পেলাই তেওঁলোকে আজি জনগোষ্ঠীটোক প্ৰতাৰণা কৰিছে গতিকে আমি প্ৰাক্তন আক্ৰাছু বা প্ৰাক্তন যিসকল KL আছে বা পশ্চিমবংগ জনগোষ্ঠীত মানে ভাল পোৱা যিসকল পশ্চিমবংগী লোক আছে সকলোকে আমি ঐক্যবদ্ধ কৰি জনগোষ্ঠীৰ স্বাৰ্থত আমি পশ্চিমবংগ জাতীয় পৰিষদ আমি গঠন কৰিছোঁ পশ্চিমবংগ জাতীয় পৰিষদৰ উদ্দেশ্য হৈছে পৃথক কমতাপুৰ ৰাজ্যৰ দাবীটোক মানে কাৰ্যকৰী কৰা অসমৰ তথা পশ্চিমবংগৰ পশ্চাদমুখ ভূঞান জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু পশ্চিমবংগৰ যিটো মাও যিটো মাতৃভাষা এইটোক ভাৰতৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰি সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰা আন্দোলন স্থগিত ৰাখিছে বা তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আজি জনজাতিকৰ আন্দোলনক পিঠি দি পেলাই নিচু হৈ আছে তাৰ মানে এইটো নহয় যে সমগ্ৰ পশ্চাদমুখীসকলে জনজাতিকৰণৰ বা কমতাপুৰৰ দাবীৰ পৰা পিছুৱাই আহিছে মই ললিপপ সম্পৰ্কত ক'ব খোজোঁ কাৰণ KC গঠনৰ আঁৰত মই এগৰাকী ব্যক্তি তাৰ বৰ্তমান মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰীৰ লগত মই আনুষ্ঠানিকভাৱে বৈঠক কৰিছিলোঁ ৰাজ্য চৰকাৰে দিয়া এই প্ৰস্তাৱটোক মই গ্ৰহণ কৰিছিলোঁ আৰু আক্ৰাছকো মই এই প্ৰস্তাৱটো গ্ৰহণ কৰিবৰ কাৰণে কৈছিলোঁ কিন্তু সেইমতেই স্পষ্ট কৰি কৈছিলোঁ যে KC মানে জনজাতিকৰণ বা কমতাপুৰৰ বিকল্প গতিকে মই এই কথাটো ললিপপ বুলি মই ক'ব খোজোঁ কিন্তু ৰাজ্য চৰকাৰে KCৰ অঞ্চলৰ পশ্চাদমুখীৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে যিমান কোটি টকা আবণ্টন দিব লাগিছিল সেই ধৰণৰ কাম মানে আবণ্টন দিয়া নাই আৰু সেই দৃষ্টিকোণেৰে যদি চোৱা যায় তেতিয়াহ'লে KC এটা ললিপপ বুলি ক'ব পাৰি যিখন আমাৰ গৃহভূমি কমতাপুৰ ৰাজ্য আছে সেইখন আমি পুনৰ গঠনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি সময়ে সময়ে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ একেদৰে অসমৰ পশ্চাদমুখীসকলক ভূঞান জনজাতিৰ মৰ্যাদা দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আপোনালোকে জানে 2019 চনত কেন্দ্ৰীয় চৰকাৰে ততাতৈয়াকৈ ৰাজ্যসভাত 6জন জনজাতিকৰণৰ বিধেয়ক তেওঁলোকে উত্থাপন কৰিলে কিন্তু দুৰ্ভাগ্যৰ কথা যে তেওঁলোকে ৰাজ্যসভাত বিধেয়ক উত্থাপন কৰিলে সেইখন তেওঁলোকে আলোচনাৰ জৰিয়তে তেওঁলোকে গ্ৰহণ নকৰিলে যাৰ কাৰণে সেই বিলখন আজিৰ তাৰিখত ডাষ্টবিনত পৰি থকাৰ দৰে হৈছে 2019 চনত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ 6জনকৈ জনজাতিকৰণ কৰিবৰ কাৰণে মন্ত্ৰীগত অধ্যক্ষ হিচাপে তেওঁ দায়িত্ব অৰ্পণ কৰিছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সহজভাৱে ঘোষণা কৰিছিল যে অতি শীঘ্ৰে আমি জনজাতিকৰণৰ প্ৰতিবেদন আমি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰিম
কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰতিবেদন নোপোৱাৰ কাৰণে 6 জনৰ জনজাতিকৰণ কৰিব পৰা হোৱা নাই। আনহাতে অসমৰ 6 জনৰ জনজাতিকৰণ কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন মন্ত্ৰীগোট গঠন কৰিছে তেওঁলোকে আজিলৈকে আনুষ্ঠানিকভাৱে বৈঠক কৰি সিদ্ধান্ত ল'ব পৰা নাই। এইটো প্ৰমাণ হ'ল যে কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত বিজেপি চৰকাৰখনে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যিদৰে আমাক ললিপপ দিছিলে, বিভিন্ন প্ৰতাৰণা বঞ্চনাৰ জৰিয়তে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল, আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনেও যোৱা 2টা অসম বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচনত আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে। গতিকে আমি কৈছোঁ জাতীয় পৰিষদে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আমি সকীয়াই দিছোঁ যে আপোনালোকে যুগ যুগ ধৰি যদি আমাক প্ৰতাৰণা বঞ্চনা কৰিব হৈছে, তেতিয়াহ'লে 2024 চনৰ যি লোকসভা নিৰ্বাচন আছে, যি লোকসভা নিৰ্বাচনৰ যদি আপোনালোকে পুনৰবাৰ কেন্দ্ৰ চৰকাৰ গঠন কৰিবৰ কাৰণে ইচ্ছা কৰিছে, সেই ইচ্ছা কিন্তু আপোনালোকৰ ফলপ্ৰসূ নহ'ব। আমাক প্ৰতাৰণা বঞ্চনা কৰি তেওঁলোকে পুনৰ এই নামনি অসমত ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ চৰকাৰ গঠন কৰা যিটো সপোন, সেই সপোন কিন্তু দিঠকত পৰিণত হ'ব। গতিকে আমি কেন্দ্ৰ ৰাজ্যত অধিষ্ঠিত বিজেপি চৰকাৰক আমি সকীয়াই দিছোঁ যে আপোনালোকৰ নিৰ্বাচনী যিটো প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি পেলাই অতি শীঘ্ৰে 2024 চনৰ ভিতৰতেই অসমৰ কোচৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে। আনহাতে আমাৰ যিখন পৃথক ক্ষমতাবোৰ ৰাজ্যৰ দাবী, সেই পৃথক ক্ষমতাবোৰ ৰাজ্য অবিভক্ত গোৱালপাৰা জিলাত যিদৰে শাসন কৰি আছে, পশ্চিমবংগ চৰকাৰে যিদৰে উত্তৰ-বংগক শাসন কৰিছে, এই দুখণ্ড ভূমি আজি অসম বা পশ্চিমবংগ চৰকাৰ নহয়, সেইখিনি আমাৰ ঐতিহাসিক ক্ষমতাবোৰৰ ৰাজ্যৰ ভূমি আছিল। এই ভূমিখণ্ডক আমি ঘূৰাই বিচাৰিছোঁ। পোষ্ট ক্ষমতাবাসীৰ লগত কেন্দ্ৰীয় চৰকাৰ যি চুক্তি হৈছিল, সেই চুক্তি অনুসাৰে যি আমি ৰাজ্যৰ মৰ্যাদা পাব লাগে, সেই ৰাজ্যখন আমি বিচাৰি পেলাইহে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। আৰু অহা ডিচেম্বৰ আৰু জানুৱাৰীৰ ভিতৰত আমি বিশেষকৈ নামনি অসমৰ ধুবুৰী আৰু কোকৰাঝাৰত আমি ৰেল অৱৰোধ, ৰাষ্ট্ৰীয় পথ অৱৰোধ, আমি অৱস্থান ধৰ্মঘট আৰু বৃহৎ গণমাধ্যমৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু এই সম্পৰ্কত অহা 4 ডিচেম্বৰ তাৰিখে প্ৰচাৰকৈ জাতীয় পৰিষদৰ বঙাইগাঁৱত হ'ব লগা যিবোৰ কাৰ্যনিৰ্বাহক, এই সিদ্ধান্তৰ জৰিয়তে আমি আনুষ্ঠানিকভাৱে আমি ৰাজহুৱা